নমস্কাৰ আপোনালোক সকলোকে মই মানস প্ৰতিম দত্তই এনভাইৰন টকছৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। পৰিৱেশৰ সৈতে আইনৰ সম্পৰ্ক কি? পৰিৱেশ নষ্ট কৰিলে, পৰিৱেশৰ ওপৰত মানুহে অত্যাধিক অত্যাচাৰ কৰিলে আইনে কেনেধৰণৰ ব্যৱস্থা ল'ব পাৰে সেই সম্পৰ্কে আলোচনা কৰিবলৈ আজি আমাৰ মাজত অতিথি হিচাপে আছে অধিবক্তা অজয় ফোগলা ডাঙৰীয়া। আহক তেখেতৰ মুখে শুনো আইন আৰু পৰিৱেশৰ কথা। নমস্কাৰ। আজি তোমাৰ এই এনভাইৰমেণ্টেল টক নামৰ অনুষ্ঠানটোত মোক অতিথি হিচাপে মাতি অনাৰ কাৰণে মই তোমাক ধন্যবাদ জনাইছোঁ আৰু তোমাক মই অভিনন্দন জনাইছোঁ। এই যে প্ৰকৃতিক ভাল পাব কেনেকৈ লাগে, প্ৰকৃতি ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা যে কিমান, এই সৰু সৰু কথাবোৰ, সৰু অথচ বহুত প্ৰয়োজনীয়, জীয়াই থাকিবৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কথাবোৰ তুমি যে মানুহৰ মাজলৈ লৈ গৈছা, সামাজিক মাধ্যমৰ জৰিয়তে হওক, তোমাৰ লেখা মেলাৰ জৰিয়তে হওক বা অন্য ধৰণে, আৰু সঁচা অৰ্থত যে তুমি প্ৰকৃতিক ভাল পোৱা, এই ভাল পোৱা তোমাৰ কামবোৰৰ জৰিয়তে যে প্ৰকাশ কৰি আহিছা, তাৰ কাৰণে তোমাক মই অভিনন্দন জনাইছোঁ। এতিয়া কথা হ'ল, মোক তুমি আজি প্ৰকৃতি পৰিৱেশ ৰক্ষাৰ কাৰণে কি ধৰণৰ আইন আছে সেই আইনৰ সম্পৰ্কে ক'বৰ বাবে দুআষাৰ ক'বৰ কাৰণে মাতি আনিছা। মই কোনো পণ্ডিত নহয়, মোৰ আইনৰ ওপৰত সাংঘাতিক দখল বা কিবা নাই। তথাপি মই দুটামান কথা ক'বলৈ চেষ্টা কৰিম, মোৰ নিজৰ অনুভৱ ব্যক্ত কৰিবলৈ চেষ্টা কৰিম। তাতে অনেকখিনি ভুল ৰৈ যাব, সেইখিনি আওকাণ কৰিব লাগিব। এতিয়া পৰিৱেশ সম্পৰ্কীয় আইনৰ ওচৰলৈ যোৱাৰ আগত আমি পৰিৱেশৰ সংজ্ঞাটো অকণমান অধ্যয়ন কৰি ল'ব লাগিব, জানি ল'ব লাগিব। এতিয়া পৰিৱেশ কি? আমাক আগুৰি থকা জীৱ বা নিৰ্জীৱ আটাইবোৰ বস্তুৱেই পৰিৱেশৰ একোটা অংগ। পৰিৱেশ সাধাৰণতে লিভিং আৰু নন লিভিং দুটা বস্তুৰে গঠিত। লিভিংবিলাকৰ ভিতৰত এই গছ, জীৱ জন্তু, পশু পক্ষী, আনকি আমি মানৱ জাতিও। আৰু নন লিভিঙৰ ভিতৰত আছে মাটি, পানী, বায়ুমণ্ডল, এইবোৰ হৈ গ'ল নন লিভিং। এতিয়া কথা হ'ল, এই যে পৰিৱেশ ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাটো কিয় আহি পৰিল, কেতিয়াৰ পৰা আমি পৰিৱেশ ৰক্ষা কৰিব লাগে বুলি চিন্তা চৰ্চা কৰিবলৈ আৰম্ভ কৰিলোঁ। আমি গম নোপোৱাকৈ পৰিৱেশটো এনেধৰণে সলনি হ'বলৈ ধৰিছে, পৰিৱেশ এনেধৰণে বদলি হৈ গৈছে যেন জীয়াই থকাটো এতিয়া মানুহৰ বাবে, জীৱ জন্তুৰ বাবে, চৰাই চিৰিকটিৰ বাবে কঠিন হৈ পৰিছে। আমি ক'ব নোৱাৰা কিছুমান পৰিৱৰ্তন, সৰু সৰু পৰিৱৰ্তন, মই মোৰ জীৱনত সৰু সৰু দুটামান পৰিৱৰ্তনৰ কথা এই চবত উল্লেখ কৰিব বিচাৰিম। অসমীয়াত এষাৰ কথা আছে, পখিলা খেদা বয়স। এতিয়া খেদিব পৰাকৈ পখিলা আছেনে? আমাৰ ল'ৰা ছোৱালীয়ে খেদিব পৰাকৈ পখিলা, জীয়া আছেনে? কলৈ গ'ল? এতিয়া বতাহ এজাক, ধুমুহা এজাক যেতিয়া মাৰে, তেতিয়া আমি সেই বাৰীত গ'লে টুকুৰা চৰাই বাঁহবোৰ সৰি পৰা দেখা পাওঁনে? আমি যেতিয়া সৰু হৈ আছিলোঁ, তেতিয়া এজাক ধুমুহা মাৰি, যেতিয়া ৰাতি ধুমুহা মৰাৰ পিছত যেতিয়া ৰাতিপুৱা সাৰ পাওঁ, ৰাতিপুৱা সাৰ পাই প্ৰথম তামোলজোপাৰ তলত গৈ টুকুৰা চৰাই বাঁহবোৰ বিচাৰোঁ, টুকুৰা চৰাইবোৰ বিচাৰোঁ, টুকুৰা চৰাই ভাঙি যোৱা কণীবোৰ চাব বিচাৰোঁ। কিন্তু এতিয়া সেই টুকুৰা চৰাই বাঁহবোৰ আমাৰ ঘৰৰ বাৰীত কিন্তু নাই, আপোনালোকৰ তাত আছে যদি মই নাজানো। আমি যেতিয়া কুঁৱাত গা ধুই থাকি পিঠি দিবলৈ নাপাওঁতে যে আমি গা ধোৱা চাবোন টুকুৰা কাউৰীজনীয়ে লৈ যায়, সেই কাউৰীজনী এতিয়া আপোনালোকৰ ঘৰত আছেনে? কেনেকৈ পৰিৱৰ্তন হৈ গৈছে, সময়ে সময়ে বস্তুবোৰ নোহোৱা হৈ গৈছে, আমি উপলব্ধি কৰিব পৰা নাই। আমি যেতিয়া স্কুললৈ গৈছিলোঁ, সেই ওখ শিমলুজোপাত শগুন কেইটামান বহি থাকে। আমি কওঁ, সিফালে নাচাবি, শগুনে চকু লৈ যাব। এতিয়া সেই শগুন দেখি পাবলৈ নাই। পিছফালে পথাৰত সেই ডাঙৰ বৰটোকোলাজনী দেখি পাবলৈ নাই। এই বস্তুবোৰ ক'লৈ গ'ল? এই বস্তুবোৰ পৰিৱেশ পৰিৱৰ্তনৰ কাৰণেই হওক, দুৰ্ঘটনাজনিত কাৰণতে হওক বা মানুহৰ অত্যাচাৰতে হওক, লাহে লাহে নোহোৱা হৈ গৈছে। এই বস্তুবোৰ নষ্ট কোনে কৰিছে?
কি কাৰণে কৰিব লগা হৈছে? এই বস্তুবোৰ নষ্ট আমি মানৱ জাতিয়ে কৰিছোঁ। আমি বিভিন্ন সময়ত আমাৰ আৰামৰ কাৰণে, আমাৰ উন্নয়নৰ কাৰণে, আমাৰ বিলাসৰ কাৰণে এই বস্তুবোৰৰ আমি অত্যাচাৰ কৰি আহিছোঁ। আৰু ইয়াৰ অত্যাচাৰৰ প্ৰকোপ বাঢ়ি আজি ইমানটো পৰ্যায় পালেগৈ যে আজি বিভিন্ন ধৰণৰ আইন অনাৰ পিছতো কিন্তু এই বস্তুবোৰক ৰক্ষা কৰিব পৰা হোৱা নাই। আমি এতিয়া যদি আইনৰ কথা ইয়াতে আলোচনা কৰিবলৈ যাওঁ, তেতিয়াহ'লে ভাৰতৰ সংবিধানখনৰ কথা আমি প্ৰথমে আলোচনা কৰিব লাগিব। ভাৰতৰ সংবিধানে এই পৰিৱেশ ৰক্ষাৰ কাৰণে কি কি আমাক সুবিধা দিছে, সেই কথাখিনি যদি আমি আলোচনা কৰিবলৈ যাওঁ, যেতিয়া সংবিধানখন প্ৰণয়ন কৰা হৈছিলে তেতিয়া কিন্তু এই সংবিধান প্ৰণয়ন কৰাৰ সময়ত পৰিৱেশ ৰক্ষাৰ কাৰণে কোনো স্পেচিফিক আৰ্টিকল নাছিলে। ইনডাইৰেক্টলি দুটা আৰ্টিকলে আমাৰ পৰিৱেশ ৰক্ষা কৰিবৰ কাৰণে ইনডাইৰেক্ট প্ৰভিজন দুটা আৰ্টিকল আছিলে। তাৰে এটা হ'ল আৰ্টিকল 21 ৰাইট টু লাইফ। ক্লিন এনভাইৰনমেণ্ট, চাফা পৰিৱেশত জীয়াই থকাটো, যিটো পৰিৱেশত আমি জীয়াই থাকিলে আমাৰ জীৱনটো বেমাৰ আজাৰ নোহোৱাকৈ সুস্থভাৱে চলিব পাৰোঁ, তেনেকুৱা এটা পৰিৱেশ পোৱাৰ আমাৰ অধিকাৰ ভাৰতীয় সংবিধানৰ আৰ্টিকল 21 দিছে। এইটো এটা ইনডাইৰেক্ট প্ৰভিজন। আৰু এটা প্ৰভিজন সংবিধান প্ৰণয়ন কৰাৰ সময়ত আহিছিল আৰ্টিকল 38। আৰ্টিকল 38 কৈছে যে প্ৰত্যেক ষ্টেটে, প্ৰত্যেক ৰাজ্যই মানুহ জীয়াই থাকিব পৰাকৈ এটা ভাল পৰিৱেশ দিয়াটো নিশ্চিত কৰিব লাগিব। এইকেইটা হৈ গ'ল সংবিধান প্ৰথম অহা অৱস্থাত। তাৰ পিছত ডাইৰেক্ট প্ৰভিজন ভাৰতীয় সংবিধানত কেতিয়া পালোঁ? আমি পালোঁ 42nd এমেণ্ডমেণ্ট 1976। 42nd এমেণ্ডমেণ্ট 42তম সংশোধন হওঁতে 1976ত আমি তাতে দুটা আৰ্টিকল পালোঁ। এটা হ'ল আৰ্টিকল 48A। 48A ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি। ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিত ষ্টেটক নিৰ্দেশনা দিয়া হৈছে। তাতে দুটা কথা কোৱা হৈছে যে দুটা পলিচি ষ্টেটে ল'ব লাগিব। এটা হ'ল প্ৰটেকশ্যন পলিচি আৰু এটা হ'ল ইম্প্ৰুভমেণ্ট পলিচি। এতিয়া প্ৰটেকশ্যন পলিচি বুলি ক'লে আমি যদি উদাহৰণ দিবলৈ যাওঁ, যেনে ধৰক কেৰি বেগ বেন কৰিব লাগে, ৰাজহুৱা স্থানত চিগাৰেট খাব নালাগে, এইবিলাক হৈ গ'ল প্ৰটেকশ্যন পলিচি। আৰু ইম্প্ৰুভমেণ্ট পলিচি কোনবিলাক? ইম্প্ৰুভমেণ্ট পলিচি হৈ গ'ল গছ গছনি ৰুব লাগে, নদীখনত জাবৰ জোঁথৰ পেলাব নালাগে, এইবিলাক হৈ গ'ল ইম্প্ৰুভমেণ্ট পলিচি। আৰু 51AG ভাৰতীয় সংবিধানৰ আৰ্টিকল 51AGত এটা কথা কৈছে যে প্ৰত্যেক নাগৰিকৰ প্ৰকৃতি ৰক্ষা কৰাটো দায়িত্ব। আৰু ইয়াতে MC মেহতা ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াৰ মাজত এটা গোচৰ হৈছিলে, আৰু সেই গোচৰৰ শেষত সুপ্ৰিম কোৰ্টে এটা নিৰ্দেশনা দিছিলে যে প্ৰতিখন চৰকাৰী বা বেচৰকাৰী প্ৰতিখন শিক্ষানুষ্ঠানত সপ্তাহত এঘণ্টাৰ বাবে হ'লেও পৰিৱেশ সম্পৰ্কীয় এটা বিষয় ৰাখিব লাগে। এইখিনি হৈ গ'ল আমাৰ ভাৰতীয় সংবিধানে আমাক পৰিৱেশ সুৰক্ষাৰ কাৰণে দিয়া প্ৰভিজন, সুৰক্ষা। এতিয়া যদি আমি এই ভাৰতীয় সংবিধানখন বাদ দি বিভিন্ন আইনবোৰলৈ যাওঁ, বিভিন্ন এক্টবিলাকলৈ যাওঁ, এক্টবোৰ দুই ধৰণে আছে। এটা হ'ল কনজাৰভেশ্যনৰ কাৰণে এক্ট, আৰু এটা হ'ল এই যিবোৰ বায়ু, পানী, গছ গছনি, জীৱ জন্তু এইবোৰ ৰক্ষা কৰিবৰ কাৰণে আইন। এতিয়া মই ব্যক্তিগতভাৱে ভাবোঁ যে এজন মানুহে বা এটা অনুষ্ঠানে
এটা পৰিৱেশ নষ্ট কৰি দিয়াৰ পিছত তেখেতক বা সেই ব্যক্তিজনক সেই অনুষ্ঠানটোক শাস্তি প্ৰদান কৰাতকৈ সেই অনুষ্ঠানটোৱে বা সেই ব্যক্তিজনে তেনেকুৱা এটা কাম নকৰাকৈ নকৰাকৈ থকাটো বেছি জৰুৰী আৰু নকৰাকৈ ৰাখিবলৈ হ'লে এটা সাংঘাতিক ধৰণৰ এৱাৰনেছ হ'ব লাগিব এই যে মানস তুমি কৰি আছা কামবোৰ আজি মোৰ ওচৰত আহিছা বা আন এজনৰ ওচৰত গৈছা বা বিভিন্ন ধৰণে প্ৰকৃতিৰ আজি সগুণৰ ওপৰত তুমি ভিডিঅ' কৰিছা আজি যে সৰু সৰু কামবোৰ কৰি আছে এই এৱাৰনেছটো বেছি জৰুৰী প্ৰশাসনে আৰু প্ৰত্যেক ব্যক্তি বিশেষে আমি উপলব্ধি কৰিব লাগিব যে আইনৰ কিতাপৰ মাজত থকা বস্তুবোৰতকৈ বেছি জৰুৰী হৈ পৰিছে যে মানুহে উপলব্ধি কৰা পৰিৱেশ নদীখন চাফা হৈ থকাটো কিমান জৰুৰী বতাহ পৰিষ্কাৰ হৈ থকাটো কিমান জৰুৰী গছ গছনিৰ প্ৰয়োজনীয়তা কিমান চৰাই চিৰিকটিৰ প্ৰয়োজনীয়তা কিমান কাৰণ ইটোৰ অবিহনে আমি সিটোক আমি চলিব নোৱাৰোঁ ইটোৰ লগত সিটোৰ আমাৰ সাংঘাতিক ধৰণৰ সামঞ্জস্য আছে এতিয়া মই আইনবোৰৰ কথা যদি এক্টকেইখনৰ কথা যদি পঢ়িবলৈ যাওঁ তেতিয়াহ'লে এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট 1986 কথা মই ক'বই লাগিব এইখন এক্টক আমব্ৰেলা এক্ট বুলি কোৱা হয় আমব্ৰেলা এক্ট বুলি এইটো কাৰণে কোৱা হয় ইয়াতে পানী বায়ু এই আটাইবোৰ বস্তু ইয়াতে আগুৰি লৈছে তাৰপিছত আছে ৱাটাৰ পলিউশ্যন এক্ট 1974 ৱাটাৰ পলিউশ্যন এক্ট ধৰক এই ইণ্ডাষ্ট্ৰীবিলাকে যিবিলাক ৱেষ্টেজ আছে যিবিলাক তেওঁলোকৰ পেলনীয়া আছে সেই পেলনীয়াবিলাক নদীত পেলাব নোৱাৰিব সেইবোৰ এটা প্ৰক্ৰিয়াৰ মাধ্যমেৰে গৈ সেইবোৰ বস্তু ক'ত কেনেকৈ পেলাব বা কেনেকৈ বটলিং কৰি প্ৰকৃতি নষ্ট নোহোৱাকৈ কেনেদৰে ৰাখিব সেই বিষয়ে কৈছে এয়াৰ পলিউশ্যন এক্ট আছে এয়াৰ পলিউশ্যন এক্ট 1981 এয়াৰ পলিউশ্যন এক্টে ইণ্ডাষ্ট্ৰীবিলাকে হওক যান বাহনৰ ক্ষেত্ৰত হওক এই বেছি প্ৰদূষণ হোৱা যেনেকৈ যান বাহন এতিয়া ৰাস্তাত চলিবলৈ দিয়া নহয় বা চলাৰ পাৰ্মিশ্যন দিয়া নহয় এই ধৰণৰ নইজ পলিউশ্যন এক্ট আছে যেনেকৈ নিৰ্দিষ্ট এটা সময়ৰ পিছত ৰাতি 10 বজাৰ পিছত লাউড স্পীকাৰত আমি ফাংচন পাতিব নোৱাৰিম হেৰি কৰিব নোৱাৰিম হস্পিটেলৰ সন্মুখত ৰোগী থকা জেগাত আমি যেনেকৈ ডাঙৰকৈ হৰ্ণ বজাব নোৱাৰোঁ এনেধৰণৰ নইজ পলিউশ্যন এক্ট আছে আৰু এই যে কনজাৰ্ভেশ্যন লবিলাকৰ ওপৰত যদি আমি যাওঁ তাতে আমি দেখা পাম ইণ্ডিয়ান ফৰেষ্ট এক্ট আছে ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট আছে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট আছে এনেকুৱা ধৰণৰ আইনৰ কোনো সীমা সংখ্যা নাই আইন বহুত ধৰণৰ আছে কিন্তু কথা হ'ল আমি এই আইনবোৰ থাকিলেতো নহ'ব আমি সজাগ হ'ব লাগিব পৰিৱেশটো জীয়াই ৰখাৰ স্বাৰ্থত আমাৰ ভৱিষ্যত প্ৰজন্ম জীয়াই থাকিবৰ কাৰণে এটা ভাল পৰিৱেশ দি যাবৰ কাৰণে গতিকে আমি সজাগ হোৱাৰ লগতে আমি প্ৰত্যেকে ইজনে সিজনক এই কথাবোৰ বাৰ্তাবোৰ প্ৰেৰণ কৰিব লাগিব কি ধৰণে আমি পৰিৱেশটো ভাল কৰি ৰাখিব পাৰোঁ নদীখন ভাল কৰি ৰাখিব পাৰোঁ জীৱ জন্তুক মৰম কৰিব পাৰোঁ গতিকে সেইটো বেছি জৰুৰী আৰু এক্টবিলাকৰ ওপৰত মই বৰ বেছি এতিয়া নকওঁ কাৰণ গোটেইকেইখন এক্ট পঢ়ি ইলাবৰেটলি কথা কোৱাটো বৰ দীঘলীয়া এটা প্ৰচেছ কিন্তু আমি যদি আজিয়ে যদি বুজি নলওঁ যে এই পৰিৱেশ ৰক্ষা কৰাটো কিমান জৰুৰী এই যে পৃথিৱীৰ বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন গ্ৰহ আছে তাৰ ভিতৰত যে পৃথিৱী একমাত্ৰ উপযুক্ত মানুহ বা জীৱকুল জীয়াই থাকিবৰ কাৰণে এই কথাটো আমি বুজিব লাগিব কি কাৰণে উপযুক্ত ইয়াত আমি এৰি দিয়া বতাহ গছে গ্ৰহণ কৰিছে গছে এৰি দিয়া বতাহ আমি গ্ৰহণ কৰিছোঁ পৃথিৱী একমাত্ৰ এনেকুৱা এটা জেগা এনেকুৱা এডোখৰ ঠাই য'ত জীয়াই থকাটো সম্ভৱ একমাত্ৰ পৰিৱেশৰ কাৰণে এই গুৰুত্ব উপলব্ধি কৰিব লাগিব আৰু মই আজি বহুত বেছি নকওঁ আৰু অনাগত দিনত মানসক লগ পাই থাকিম মানস তুমি আহি থাকিব আৰু আমি এই বিষয়ে কথা পাতি থাকিম আজি মই ইমানতে কৈ সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ অজয় ফুকলা ডাঙৰীয়া আপোনাৰ
আজিৰ এই আলোচনাই নিশ্চয় আমাৰ শ্ৰোতা দৰ্শকক উপকৃত কৰিব। আপোনালৈ আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।